So guys, টাইটেল থাম্বনেল দেখি আপোনালোকে গম পাইছে আজি দেউল পূজা হয় তো মানে ৰাতিপুৱা গা চা ধুই কৰি আহি গৈছোঁ মানে তো ইয়াত মানে অলপমান বেলেগ জনী ফুকাই দিছোঁ ইহঁতৰ মানে অলপমান ডেকৰেশ্যন কৰিছোঁ ৰাতিপুৱা 7টামান বাজিছে এতিয়া মানে অলপমান এখানে কাম চাম কৰোঁ বহুত কাম আছে এনে তো এতিয়া কিবা কাম কৰি আছোঁ অলপমান মানে এনে ভাল লগা কৰিছোঁ আৰু তো আপোনালোকক দেখুৱাম দেউল পূজাটো ভিডিঅ'টো চাই থাকক So hey guys, মানে কুৰ্জা সুতা মাৰি গলত গামোচা চামোচা লৈ ৰেডি পুৰা তো মানে আজি হৈছে মানে দেউল পূজা যিহেতু মানে ঘৰৰ কাষতে মানে দেউল পূজা কৰা ঘৰৰ আগতে মন্দিৰটো ভাবিছোঁ আপোনালোকক দেউল পূজা ধুনীয়াকৈ দেখুৱাওঁ আৰু মই পুৰা মানে গেটটোৰ সন্মুখতে আছোঁ আৰু এইফালে চাইছোঁ এটা বাঁহৰ গেট দেখিছে ধুনীয়াকৈ বনোৱা হৈছে চাওঁ এইফালে অলপমান মানে যাব চাব বেলেগ চিষ্টেম কৰা গৈছে মানে বাঁহৰ গেট বনাই দিয়া হৈছে তো গাইছ বলক আপোনালোকক ধুনীয়াকৈ দেউল পূজা অলপমান দেখাব চেষ্টা কৰোঁ তো বলক যাওঁ আৰু এইফালে যে আপোনালোকে দেখিছে তো মানে বাঁহতে মানে এনেকুৱা কাপোৰ মানে মহাদেৱ পাৰ্বতী বনোৱা হয় আৰু এইকেইটা মহাদেৱ মানে এইবাৰ কোনোবা দান দিছে এনে মাজে মহাদেৱ পাৰ্বতী মানে থাকে এজোত থাকে তো এইবাৰ মানে কোনোবা দান দিছে অলপ পিছত পাৰাতলন কৰিব তো আপোনালোকক দেখুৱাম কেনেকৈ পাৰাতলন কৰে আৰু মানে চাওক এইফালে ধুনীয়াকৈ সকলোৱে বহি আছে মানে কিবা কাৰ্যসূচী চলি আছে তো এনেদৰে মানে যাই আছে আৰু এইফালে দেখিছে ভাওচান দি আছে মানে বৃক্ষৰোপণ কিবা এনেকুৱা কিবা হৈ গ'ল আৰু এইফালে ভাওচান দি আছে সমাধান অনুষ্ঠান তো অলপ পিছত পাৰাতলন কৰিব তো আপোনালোকক দেখুৱাম চাই থাকক আৰু এনেদৰে মানে পাৰাতলন কৰিব তাৰ সময় হৈ গ'ল আৰু মই ধৰিছোঁ মানে প্ৰথম পাৰাটোৱে মানে মই ধৰিছোঁ ধৰি কিনে মানে এতিয়া মানে পাৰাতলন কৰোঁ মহাদেৱটো প্ৰথমতে কৰা হয় তো এনেদৰে মানে তো চাই থাকক আপোনালোকে আৰু প্ৰত্যেক বছৰৰ নিচিনা মানে এই বছৰ মানে আমাৰ এনেকৈ দেউল পূজা কৰা হয় আৰু মানে আমাৰ সকলোৰে মানে মানুহ মনবোৰ মানে বহুত ভাল লাগে তো এনেকৈ দৰে মানে পূজাখন কৰা হয় তো আৰু দেউল পূজাখন কিহৰ বাবে কৰে আপোনালোকে জানে তো দেউল পূজা বৰষুণৰ বাবে কৰে আৰু আছে বহুত কিবা কিবি কাৰণ আছে তো মানে ইমান ময়ো নাজানো আৰু ক'লে কি মানে বহুত দীঘল ভিডিঅ' হৈ যাব তো এনেই মানে দেউল পূজা বৰষুণৰ বাবে কৰে তো আপোনালোকে চাই থাকক এনেকৈ দৰে মানে পাৰাতলন কৰা হয় প্ৰথমতে মহাদেৱ তাৰপিছত পাৰ্বতী আৰু মানে কিছুমান দান দিয়ে তো মানুহ এনেদৰে মানে দান চান দি দিয়ে এইবাৰ মানে বেছি হৈছে তো এনেদৰে প্ৰথমটো হৈ গ'ল এইফালে দেখিছে আপোনালোকে চাওক পুৰা ওখ হয় মানে বাঁহডাল পুৰা মানে আগৰ পৰা পুৰা গোৰলৈ পুৰা থাকে আনকি মূৰাটো উঘুলীয়া নহয় এই পাৰাটোৰ মানে কাটি নানে তো ঠিক এনেদৰে বনোৱা হয় তো এইবাৰ ছেকেণ্ড টুইটন কৰিব চাই থাকক আৰু এইফালে ছেকেণ্ড টুইট দেখিছে আপোনালোকে লৈ আহিলে তো মহাদেৱটো মানে কৰিলে এইফালে দেখিছে যিহেতু মহাদেৱ বেলাত মানে বেছি আছে কোনোবাই দান দিছে তো সেইবাবে মহাদেৱটো কৰিছে এইফালে পাৰ্বতীটো কৰিছে ৰাইজৰ যিটো সেইটো কৰিছে দেখিছে আৰু এনেদৰে মানে পূজা হৈ গ'ল পাৰাতলন হৈ গ'ল আৰু এতিয়া আমি দুপৰীয়া সেৱা কৰিছোঁ তো এতিয়া মানে সকলোৱে সেৱা কৰি আছে দেখিছে ধুনীয়া সেৱা চেৱা লওঁ আৰু এনেদৰে গুচি গ'ল দিনৰ কাৰ্যসূচী মানে খোৱা লোৱা সকলোবোৰ হৈ গ'ল ঠিকে থাকে আৰু এইফালে চেয়াৰ টেয়াৰ পুৰা পাৰি আমি ৰেডি হৈ আছোঁ নাম পাতি মানে আহি আছে ফোন কৰিছে তো যিহেতু নাম চোৱা মানুহ হ'ব বহুত মানে নামটো ভাইৰেল হৈ আছে না তো সেইবাবে চেয়াৰ পুৰা পাৰি দিছোঁ আমি অলপ পিছত মানে আপোনালোকে দেখা পাব নিশামণি হালৈ নাগাৰাৰ নাম তো আপোনালোকে দেখুৱাম তো চাই থাকক আৰু এনেদৰে মানে নাগাৰাৰ নাম আৰম্ভ হৈ গ'ল নিশামণি হালৈ নাগাৰাৰ নাম তো আপোনালোকে চাওক নুনমাটি গুৱাহাটীৰ হয় তো নাম চাওক মানে কেনেকুৱা পায় অলপমান আপোনালোক দেখুৱাইছোঁ তো চাই থাকক
কৃষ্ণ